নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি আপোনালোকৰ কাৰণে কামাণ্ডো বেটেলিয়নৰ চিলেকশ্যন প্ৰচেছৰ ওপৰত এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাবচোন। তো তাৰ আগতে এটা কথা কওঁ, যোৱাকালি আমাৰ হিমন্ত ছাৰে এখন মিটিঙত ঘোষণা কৰিলে যে জুলাই মাহত 22,000 পোষ্ট ওলাব বুলি। তো ইমানকেইখন মিটিঙত তেখেতে কৈ আছে যে জুলাই আগষ্ট মাহত 22,000 পোষ্ট ওলাব বুলি। তো এইটো কনফাৰ্ম হৈ গৈছে যে পোষ্ট অহাটো খাটাং। তো সেইকাৰণে আপোনালোকে পূৰা সাজু হওক, জুলাই মাহত আহিবই। তো আমাৰো ঠিক তেনেদৰে আছাম পুলিচৰো পোষ্ট আহিব। আছাম পুলিচ পোষ্ট আহিব বুলি কৈছে, কামাণ্ডো বেটেলিয়নৰ পোষ্ট আহিব বুলি কৈছে। কিন্তু আমি এতিয়া ক'ব পৰা নাই যে আছাম পুলিচ AB UB, ফৰেষ্ট বেটেলিয়ন, কামাণ্ডো বেটেলিয়ন কোনটো আগত আহিব। কিন্তু পোষ্ট যে আহিব সেইটো খাটাং। সেইকাৰণে সকলোৱে ভালদৰে প্ৰচেষ্টা চলাই থাকক। তো এতিয়া আহিছোঁ মেইন টপিকটোৰ ওপৰত, কামাণ্ডো বেটেলিয়ন চিলেকশ্যন প্ৰচেছ। তো কামাণ্ডো বেটেলিয়নৰ চিলেকশ্যন প্ৰচেছৰ ওপৰত বহুতেই জানেই ভালদৰে, তথাপিও মই মোৰ নিজৰ ফালৰ পৰা অলপ ক'বলৈ লৈছোঁ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। কামাণ্ডো বেটেলিয়নৰ চিলেকশ্যন প্ৰচেছটো এনেকুৱা ধৰণৰ যে তাত ল'ৰাসকলৰ টোটেল 100 মাৰ্ক থাকে আৰু ছোৱালীসকলৰ টোটেল 80 মাৰ্ক থাকে। ল'ৰাসকলৰ 100 মাৰ্কৰ ভিতৰত 80 মাৰ্ক ফিজিকেল টেষ্ট হয় আৰু বাকী 20 মাৰ্ক ভাইভা টেষ্ট হয়। ঠিক তেনেদৰে ছোৱালীসকলৰো টোটেল 80 মাৰ্কৰ ভিতৰত 60 মাৰ্ক ফিজিকেল টেষ্ট হয় আৰু বাকী 20 মাৰ্ক ভাইভা টেষ্ট হয়। এতিয়া আহিছোঁ কোৱালিফিকেশ্যনৰ ওপৰত। কোৱালিফিকেশ্যন মিনিমাম 10 পাছ হ'লেই হৈ যায়। যিসকলে 10 পাছ কৰিছে তেওঁলোকে কামাণ্ডো বেটেলিয়নত এপ্লাই কৰিব পাৰিব। আৰু এতিয়া আহিছোঁ বয়সৰ ওপৰত। বয়স 18ৰ পৰা 21লৈকে জেনেৰেলসকলৰ আৰু 18ৰ পৰা 24লৈকে OBC, তাৰপিছতে 18ৰ পৰা 26লৈকে SC ST সকলৰ হ'লে এপ্লাই কৰিব পাৰিব। এতিয়া আহিছোঁ ফিজিকেল টেষ্টৰ ওপৰত। ফিজিকেল টেষ্ট ল'ৰাসকলৰ বাবে ৰানিং 4.8 কিলোমিটাৰ লাগে আৰু 4.8 কিলোমিটাৰ 20 মিনিটৰ ভিতৰত কমপ্লিট কৰিব লাগে। তাত টোটেল 20 মাৰ্ক থাকিব। তাৰপিছত আহিছে লং জাম্প। লং জাম্প তেওঁলোকে 17.5 ফুট মাৰিব লাগিব, তাতো 20 নম্বৰ থাকে। তাৰপিছত চিন আপ 14 বাৰ মাৰিব লাগে। টোটেল 14 বাৰ যদি মাৰিব পাৰে টোটেল 20 মাৰ্ক পাই যাব। তাৰপিছত একেবাৰে শেষত 100 মিটাৰ ৰেচ হয়। 100 মিটাৰ ৰেচত 15 ছেকেণ্ডৰ ভিতৰত সোমাব লাগে আৰু 10 ছেকেণ্ডৰ ভিতৰত যদি সোমায় তেন্তে এক্সিলেণ্ট মৰা হয় আৰু এক্সিলেণ্ট মাৰিলে 20 মাৰ্ক পায়। কিন্তু আজিলৈকে 10 ছেকেণ্ডৰ ভিতৰত কোনো সোমাব পৰা নাই। কিন্তু যদি 10 ছেকেণ্ডৰ ভিতৰত সোমাব পাৰে তেন্তে নেশ্যনেল ৰেকৰ্ড কৰা হ'ব। তো কোনোবাই চেষ্টা কৰক 10 ছেকেণ্ডৰ ভিতৰত যাতে কমপ্লিট কৰিব পাৰে, তেতিয়া তাৰ নাম নেশ্যনেল ৰেকৰ্ডত উঠিব। তো এতিয়া আহিছোঁ ছোৱালীসকলৰ ৰানিং 2.8 কিলোমিটাৰ হয়। 2.8 কিলোমিটাৰ 19 মিনিটৰ ভিতৰত কমপ্লিট কৰিব লাগিব, তাত 20 মাৰ্ক থাকিব। তাৰপিছতে হ'ব লং জাম্প 13.5 ফুট থাকে, তাতো 20 মাৰ্ক থাকিব। তাৰপিছত একেবাৰে শেষত 100 মিটাৰ ৰানিং হ'ব। 100 মিটাৰ ৰানিঙত 18 ছেকেণ্ডৰ ভিতৰত সোমাব লাগিব আৰু তাতো 20 মাৰ্ক থাকে। তাৰ বাকী ল'ৰাসকলৰো 20 মাৰ্ক আৰু ছোৱালীসকলৰো 20 মাৰ্ক থাকে আৰু সেই 20 মাৰ্ক তেখেতসকলক ভাইভা টেষ্ট লোৱা হয়। আৰু যিসকলে ফিজিকেল টেষ্ট পাছ কৰিব তেখেতসকলক ভাইভা টেষ্ট দিবৰ কাৰণে মাতে। আৰু ল'ৰাসকলৰ মিনিমাম 60 মান পালে ভাইভা টেষ্ট দিবলৈ পায়। খাটাংকৈ ক'ব নোৱাৰি, কিন্তু 60 মাৰ্কৰ আশে পাশে যদি থাকে তেন্তে ভাইভা টেষ্টত নামটো আহিব লাগে। আৰু ঠিক তেনেদৰে ছোৱালীসকলৰো 45ৰ পৰা 50 মাৰ্ক যদি পায় তেন্তে ভাইভা টেষ্ট দিবলৈ নামটো আহে। তো ইমানেই আছিল আজি কামাণ্ডোসকলৰ চিলেকশ্যন প্ৰচেছৰ ওপৰত। তো আজি ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে তেন্তে কমেণ্ট কৰি জনাব। তো আজি ভিডিঅ'টো ইমানেই আছিলে। তো নেক্সট আপোনালোকৰ লগত অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ হ'ম। তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক। আজিলৈ তেন্তে বাই বাই।